खुलुमबाय दिनै 24 मार्च 2024 रबिबार गुवाहाटी नोगोरमानि सिङाव थानाय हाथिगाव ओनसोलनि शंकरपटआव सासे उन्दै हौवासा गथ'नि गोथै सह बोखांनो हादों। थैनाय हौवासा गथ'नि मुङा जाबाय प्रदीप दास, गिलामारा लखिमपुर डिस्ट्रिक्टनि थागिबि आरो बियो गावनि लोगोजों रुम भारा लाना थायोमोन आरो रुम थानानै केफ 90sआव खामानि मावोमोन आरो बियो गावनि बिदाखौ फन खालामनानै थाब लिंहरदोंमोन मानोना बियो हां लानो हायाखैमोन। उनाव बिदाया सहैनायाव बिनि गोथै सहखौसो नुनो मोननाय जादों। दा बे जाथायनि सायाव नायबिजिरनाया सोलिगासिनो दङ। आसाम सरकारनि एन्टि करप्शन बिफाना फायार एन्ड इमारजेन्सि सार्भिस स्टेशनाव सिलचराव सासे मावथिया फायार सेफ्टि NOC कानेक्सन खालामनायनि मुङाव 25,000 रां दाबि खालामनायनि जाहोनाव बे सुबुंजों कमप्लेन फाइनेल जानायनि उनाव दायनिगिरिया एरेस्ट खालामजादों। हमजानाय दायनिगिरिनि मुङा जाबाय बसन्त सिंहा। तामुलपुराव मानसि बुथारनाय जाथाय। तामुलपुर जिल्लानि सिङाव थानाय साबकाटा गामियाव अमल राभा मुंनि सासे सुबुंखौ बिसि अर्चना राभाया बुथारदों आरो अर्चना राभाया उनाव पुलिसजों हमजादों। আমি আহি কিনে চালোঁ, তাৰপিছত আগতে মৰা আছে। তাৰপিছত আৰু সুধিলোঁ আমি কি এতিয়া মাৰিছা না আগতে মাৰিছা? পিছত সোধোতে কৈছে কি মই কালি ৰাতি 10-11টাৰ ভিতৰতে মাৰিছোঁ, মাৰাতে মৰি থাকিছে। আমি সুধিছোঁ কিহৰ কাৰণে মাৰিলি? মোৰ খং উঠাৰ কাৰণে মই কণ্ট্ৰল কৰিব নোৱাৰি মই মাৰি দিলোঁ এনেকৈ বুলি কৈছে। লাঠি দি মাৰা বুলি কৈছে, কিন্তু আমাৰ অলপ সন্দেহ হয় লাঠি দি মাৰা নাই নেকি বা বেলেগ দা চাদি মাৰিছে নেকি এনেকুৱা নিচিনা লাগিছে আৰু। ঘৰটোত বেলেগ একো নাছিল, কিন্তু সেই লাঠিডাল দেখাইছে লাঠিডাল দি মাৰা বুলি কৈছে। আগে পিছে এনে মাৰপিট সেনেকুৱা নহয়, এনে কাজিয়া অলপ চলপ হয়, চবৰেতো কাজিয়া হয়ে গিৰেক ঘৈণীয়েকৰ মাজত, সেইখিনি আৰু আমি জানামতে। সন্দেহ মানে অলপ ধৰ পইচা পাতি অলপ বেছি লগ কৰে নেকি এনেকুৱা নিচিনা লাগিছে আৰু। এনেকুৱা ধৰণৰ হ'ব পাৰে, এতিয়া সেইটো সিমান বিশেষ নাজানো। মাৰাটো সি মাৰা বুলি কৈছে। তাৰমানে ৰাইজে গম পাওঁ এনেকুৱা হ'ল, তেওঁৰ ল'ৰাটো ঘৰত নাথাকে। মই আগতে কৈছোঁ তেওঁৰ আইতাকৰ লগত থাকে, আইতাকৰ ঘৰত অকণমান দূৰত। যেতিয়া ৰাতিপুৱা আহিলে তেওঁ ঘৰত আহি কিনে দেখিলে যে তেওঁৰ দেউতাকক মাৰি পেলাই হত্যা কৰি থোৱা হৈছে। তেওঁ প্ৰথম দেখিছে তেওঁৰ ল'ৰাজনে। মই গম পালোঁ যে ঘৈণীয়েকে কোৱা মতে এডাল বাৰী তাৰমানে বাঁহৰ কাঠৰে মাৰি পেলাই হত্যা কৰা বুলি কৈছে। কিন্তু আমাৰ সন্দেহ হৈছে সেই কাঠৰ টকনেদি হত্যাটো সেনেকৈ নহয়। আমাৰ যিখিনি জখম দেখিলোঁ আচলতে কোনোবা অস্ত্ৰেদি হত্যা কৰা বুলিহে মই অনুমান কৰা হৈছে। তাতে মাৰিছে বিচনাত টোপনিতে। এইখিনি বিশেষ কাজিয়া ঘৰৰ একো দেখা নাই, যিহেতু তেওঁলোকৰ দুজনেই মানুহ, গিৰিয়েক আৰু ঘৈণীয়েকে, তেওঁলোকৰ কাজিয়া তেনেকৈ দেখা নাই। তাৰোপৰি আৰু ল'ৰাজনে কোনো ধৰণৰ নিচাসক্ত বস্তু ব্যৱহাৰেই নকৰে। গতিকে সেই ক্ষেত্ৰত মই তেখেতসকলৰ ঘৰখনত কোনো কাজিয়া নাই বুলি ভাবোঁ। হয়তো নিশ্চয়কৈ ভিতৰত থাকিব পাৰে, সেইটো নাজানো। যে উলুবাৰীৰ অমল ৰাভা নামৰ ব্যক্তিজনক তেখেতৰ নিজ ঘৈণীয়েকে হত্যা কৰিছিল বুলি কয়। তাৰপিছত ততাতৈয়াকৈ মই আহি দেখোঁ যে তেওঁ হত্যা হৈছে, কিন্তু একেবাৰে থকা বিচনাতে তেওঁক হত্যা কৰি মাৰি পেলাই হত্যা কৰা হৈছে। তাৰপিছতে মই প্ৰশাসনক খবৰ দিলোঁ, পুলিচক খবৰ দিলোঁ, তাৰপিছতে SDC বাইদেউক খবৰ দিলোঁ। দিয়াৰ পিছত তেখেতসকলে আহি ডেড বডিটো ইনভেষ্টিগেশ্যন কৰি পেলাই আছে। আৰু তেওঁলোকে এটা অনুৰোধ জনাম যে যিটো তৎকালীনভাৱে হত্যা কৰা হ'ল তাত যাতে কোনো যাতে ৰৈ নাযায়, সুন্দৰভাৱে যাতে তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ে। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।